हेलो गाइज मैं रिचामान आपलोकर आको एबार नतुन एटा भिडिओले स्वागतम जनाइछु जाओ आहक আজি मोर बंधु घरले तात बार्थडे पार्टी আছে আমি দুই মিয়া বিবি যাত্ৰা আৰম্ভ কৰিলো এই ঠাণ্ডাত কপি কপি বাইকত গৈ আছো মাজত আমাৰ ছাৰক লগ পাই গলো মই ভাবিছিলো ছাৰক লগ পাম বুলি ছাৰ এবাৰ নাই এবাৰ দেখাব লাগিব ছাৰ এয়া আমাৰ বাৰ্থডে গাল আহিছে আহিয়ে ৰেহানাই বেলুন ফুলোৱাত লগাই দিলে মোক বেলুন ফুলাই আছো ফুলাই পেলাই ধুনীয়াকৈ সজাম ৰেহানাৰ কাৰণে আৰু ফুলোৱা বাছ তো গাইজ আমি ইমানখিনি বেলুন ফুলাই দিলোঁ এই চাওক বেলুন পুৰা এতিয়া বেলুনৰ বুকে বনাই আছোঁ আমি আমাৰ বাৰ্থডে গাল পুৰা পাগলা হৈ গৈছে কামৰ মাজতে আমাৰ ৰিহানাৰ ধুনীয়া ডেন্স চলি আছে কামো কৰি আছো এইফালে উপভোগ কৰি আছো নৃত্য তো গাইজ ফাইনেলি আমাৰ ডেকোৰেশ্যনৰ কাম কমপ্লিট কৰিলোঁ অলপ সময় পাছতে কেক কাটিব মানুহ আহি ৰখি আছে তো যিমান পাৰোঁ সোনকালে কৰিলোঁ হিলাই ল কেনেকৈ হিলাই লওঁ তাৰপিছত মা তো কেক কটাৰ পাছতে বাৰ্থডে গাৰ্ল ব্যস্ত হৈ পৰিলে গিফ্ট লোৱাত ছাৰ এবাৰ চাই দিয়ক ছাৰ একবাৰ ছাৰ একবাৰ চাই দিয়ক না ছাৰ আপোনাক বিচাৰি থকা হৈছে হা কিহৰ কাৰণে ইমান লাভ মানে কেমেৰা আজিলৈকে উঠি পোৱা নাই ন মোৰ মানে কিবা এটা কৈ দিয়ক তোমাৰ ভাগিনৰ বাৰ্থডে কিবা এটা কৈ দিয়া কি কম এইবিলাক মোৰ কেলে বেজতি কৰি আমাৰ কিন্তু বাৰ্থডে গালৰ মমায়েকে বহুত কামত মানে বহুত পাকৈত দেই ধুম কাম কৰি আছে সকলো কাম তাৰ জিম্মেদাৰিত আছে মানে চব সি কৰিব লগা হৈছে অকলে কৰিছে কিন্তু ল'ৰাটো দেই বেয়া লাগিছে কিন্তু চাওঁ এবাৰ চাই দিয়ে ফাইনেলি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অ'কে বাই বাই